ভাবে আগন্তুক যুগ যুগ ধৰি আমাৰ নেক্সট জেনাৰেশ্যনৰ সকলৰ বাবেও যাতে বজাই ৰখা হয় তাৰ প্ৰতীকী হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছো। আকৌ কৈছো, যদি মই বিজয়ী হওঁ, মই হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত থকা BPF দল তাতেই মই সমৰ্থন কৰিম। আৰু NDAৰ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া চৰকাৰ গঠন কৰিব, তাতে মোৰ সকলো তৰফৰ পৰা সমৰ্থন থাকিব। হয়, মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ বাওখুংগী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আজি মই নমিনেশ্যন ছাবমিট কৰিলোঁ। মই স্পষ্টভাৱে কওঁ যে বাওখুংগী সমষ্টিৰ পৰা যদি মই বিজয়ী হৈ আহোঁ আৰু নিৰ্বাচনৰ ফলাফল ভাল হয়, মই হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দলে যি চৰকাৰত সমৰ্থন কৰিব আৰু সেই দলকে মই সমৰ্থন কৰিম। মই হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা NDA এলায়েন্সৰ বিৰুদ্ধে মই আজি প্ৰাৰ্থিত্ব প্ৰক্ষেপিত কৰা নাই বা নিজকে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে মই মনোনীত কৰা নাই। বৰং BPFৰ কেণ্ডিডেটজন বাওখুংগী সমষ্টিত যি ৰূপম ৰায় নামৰ BPF কেণ্ডিডেট এগৰাকীক প্ৰক্ষেপ কৰা হৈছে, সেইগৰাকী কেণ্ডিডেট 2010 চন, 2015 চন, আনকি 2020 চনলৈকে BTCৰ কোনো সমষ্টিত BTC নিৰ্বাচন বা পৰিষদীয় নিৰ্বাচনত 6 শিডিউল ইলেকশ্যনত ভোটদান কৰা নাছিল। 2026 চনৰো যি ফাইনেল ড্ৰাফ্ট লিষ্ট আছিলে, সেই ড্ৰাফ্ট লিষ্টখনত ৰূপম ৰয়ৰ নাম বঙাইগাঁও জিলাৰ বাসিন্দা হিচাপে ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈ আছিলে। গতিকে 2003 চনত স্বাক্ষৰিত হোৱা BTC চুক্তি, 2020 চনত স্বাক্ষৰিত হোৱা BTR চুক্তি, এই দুয়োটা চুক্তিৰ যি স্পিৰিট, এই স্পিৰিটটোক অপমান কৰি ৰূপম ৰায়ক প্ৰক্ষেপিত কৰা হৈছে বুলি মই অনুভৱ কৰোঁ। আৰু BTCৰ বাহিৰৰ পৰা ইয়াতে যদি কোনো প্ৰাৰ্থীয়ে 6 শিডিউল অঞ্চলত আহি MLA হ'ব বিচাৰিছে, সেয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই স্বাক্ষৰ কৰা BTC চুক্তি আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে NDFB ভাইসকলে স্বাক্ষৰ কৰা BTR চুক্তিকো পদাঘাত কৰা বা ভৎসনা কৰাটোহে বুজাইছে, যি BTC চুক্তি বা BTR চুক্তিক ধূলিচ্ছাত কৰিছে। মই পুনৰ এবাৰ কৈছোঁ যে মই BPFৰ এগেইনষ্টত খেলা নাই। মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে অনাগত সময়ছোৱাত বা নিৰ্বাচনৰ দিনলৈকে মই হাগ্ৰামা মহিলাৰী বা BPFৰ বিৰুদ্ধে এটাও বাক্যবান প্ৰক্ষেপ নকৰোঁ, নাম্বাৰ 1। দ্বিতীয় কথা, যদিহে বাওখুংগী সমষ্টিৰ প্ৰাৰ্থীগৰাকী গুৰু গম্ভীৰ হ'লহেঁতেন, সমাজৰ প্ৰতি অৱদান থকা ব্যক্তি হ'লহেঁতেন, তেওঁ যদি BPF দলক বিগত 2 দশকতকৈ অধিক সময় দিয়া বিল্লা কুমাৰ ব্ৰহ্ম ডাঙৰীয়া যদি হ'ল হয়, আজি যদি ইয়াতে প্ৰমীলা ৰাণী বাইদেউক সংস্থাপিত কৰিবৰ কাৰণে প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নীক যদি বাওখুংগী সমষ্টিত সংস্থাপন দিয়া হ'ল হয়, আজি যদি মানি ল'লোঁ বড়ো কেণ্ডিডেট নেলাগে, নন বড়ো কেণ্ডিডেট লাগে বা নন ট্ৰাইবেল জনজাতীয় সমষ্টি হিচাপে ইয়াতে নন ট্ৰাইবেল কেণ্ডিডেট লাগে, তেনেস্থলত যদি ইয়াতে সুভাষ অধিকাৰী ডাঙৰীয়াৰ দৰে প্ৰাক্তন আছুৰ উপসভাপতিক যদি ইয়াতে প্ৰক্ষেপ কৰিলেহেঁতেন, যিকেইজন সকলোৱে আগশাৰীৰ BPFৰ নেতা, ইয়াতে যদি কুমুদ নাৰ্জাৰী ডাঙৰীয়া এজন ৰিটায়াৰ্ড চিভিল ছাৰ্ভেণ্ট, এগৰাকী ৰিটায়াৰ্ড BDO, তেখেতক যদি প্ৰক্ষেপ কৰিলেহেঁতেন, মই নিশ্চিতভাৱে ইয়াতে ইণ্ডিপেণ্ডেণ্ট হিচাপে নমিনেশ্যন ছাবমিট নকৰিলোঁ হয়। যাৰ কাৰণে মই আজি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে নমিনেশ্যন ছাবমিট কৰাৰ আজি লাষ্ট দিন। মই অপেক্ষাৰত আছিলোঁ যে চাই আছিলোঁ যে BPFৰ কোনোবা প্ৰাক্তন নেতা, BPFৰ কোনোবা শীৰ্ষ নেতা ইয়াতে নমিনেশ্যন যদি ছাবমিট কৰে, মই নমিনেশ্যন কেতিয়াও ইয়াতে ছাবমিট নকৰিলোঁ হয়। কিন্তু যিহেতু ইয়াতে বিল্লা কুমাৰ ব্ৰহ্ম ডাঙৰীয়াই নমিনেশ্যন দিয়া নাই, ইয়াতে প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়াই নমিনেশ্যন দিয়া নাই, ইয়াতে যিহেতু সুভাষ অধিকাৰী ডাঙৰীয়াই ইয়াতে নমিনেশ্যন দিয়া বুলি মই এতিয়ালৈকে জ্ঞাত নহয়, সেইকাৰণেহে মই নমিনেশ্যন ইয়াতে ছাবমিট কৰিছোঁ। আৰু BPFক মই দোষাৰোপ কৰিব বিচৰা নাই। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি কেণ্ডিডেট ইয়াতে প্ৰক্ষেপিত কৰিছে ৰূপম ৰায় বাওখুংগীত, মই জনামতে কোনোবা তৃতীয় পক্ষই ৰাজনৈতিক চালনাৰে BTC চুক্তি বা BTR চুক্তিৰ জৰিয়তে যি সুৰক্ষা কৱচ পোৱা BTC বা BTR, এই অঞ্চলখনৰ সুৰক্ষা কৱচক কোনোবা তৃতীয় পক্ষই ধূলিচ্ছাত কৰি ভৰিৰে মোহাৰি পেলাব বিচাৰিছে। সেয়ে BTCৰ ৰাইজৰ কাৰণে ইয়াতে কোনো বড়ো, ৰাজবংশী, ট্ৰাইবেল, হাৰচা, বড়ো সেইটো নহয়, BTCৰ যাতে সুৰক্ষা কৱচ অটুট থাকে, BTCৰ যাতে ইয়াৰ যি ৰক্ষা কৱচ আমাক কেন্দ্ৰ চৰকাৰে প্ৰদান কৰিছে 6 শিডিউল